লাহে লাহে আমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিলৈ আহি আছোঁ চাওঁচোন আহক আহিটো উঠিবই ন যাম নেকি এইটো ৰেকৰ্ড হ'ল নেকি হ'ল অ'কে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গোল্ডেন ডুপ্লিকেট 2018 क्या हो गया 1969 एस्टाब्लिश बोलो चाओगे आम कि हयगे न बोल जाओ यहाँ চাব পাৰিম চাব লাগিব এতিয়া অফিচ টাইমত ক'ত পাৰিব উপায় নাই আকৌ হ'ল নাই এয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি চাওঁ ন এইফালে পাওঁগৈ ন ব'ল way to agriculture university Audio Jungle কি আছে বোলে state office expertic garden ICR farmer department residential complex departments economic complex residential আছে বোলে আইছো আগতে last time এবাৰ চাই আৰু সৰি এইফালে হোষ্টেল আছে নে এইফালে যাব পাৰিম নে সুধি লওঁ এক্সকিউজ মি যাব পাৰিম নে এইফালে নে হোষ্টেল আছে এইফালে যাব পাৰিম নে যাব পাৰিম ন নাই এনেই ফুৰিব আহিছোঁ অ'কে অ'কে থেংক ইউ নেটৱৰ্ক প্ৰজেক্ট ডিপাৰ্টমেণ্ট অফ বুজি নাপাওঁ बोले शायद हॉस्टल है इसलिए हाँ सीधा जाने को कह रहा है ठीक है देखते हैं क्या होते हैं क्या है पता नहीं इधर कैप्चर कर हाँ ये एग्रिकालचार की ভিতৰৰ জেগাটো হয় ঠিক আছে বহুতে সময় দেখা নাই চাগে আৰু বেছিকেলি মই যোৰহাটৰ কথা কোৱা নাই গুৱাহাটী হওক বা ষ্টুডেণ্টখিনিৰ বাহিৰে বাকী বেলেগ মানুহখিনিৰ কথা মই ক'বলৈ ওলাইছোঁ যে ইউনিভাৰ্চিটিখন এনেকুৱা তো দেখা যাও চিধাটো জেগাই নাই এখন হৈছে ইনডোৰ ষ্টেডিয়াম সৰি এখন ষ্টেডিয়াম হয় ইনডোৰ ষ্টেডিয়ামটো ইফালে আছে ন অ'কে চাগে বহুত ধুনীয়া জেগা
ঘূৰি একেটা জেগাতে পালোহি নেকি? এটা জেগা আছিলে মই য'ত ভিতৰত মানে যেতিয়া গৈছিলোঁ ইমান ধুনীয়া পৰিৱেশ ন, আচৰিত। এইটো হোষ্টেল, এইটো হোষ্টেল হয়, ইণ্টাৰনেশ্যনেল গাৰ্লছ হোষ্টেল। আকৌ একেটা জেগাই পালোহি নেকি? অকণমান খেলি মেলি লাগে মানে, কোনফালে বা কি আছিলে পাহৰি থাকিল ন। কোনফালে আছিল? এইফালে হ'ব চাগে। এইফালে হ'ব নেকি? অঁ এইফালেতো ক্ল'জ আছে ন। অ'কে, অকণমান মানে ভুলভুলিয়াত ফচা নিচিনা হয় নতুন আহিলে। মই আগতে আহিছোঁ তথাপিও অকণমান খেলি মেলি হৈছে, বহুত দিন হোৱা নাই। হোষ্টেল লেখা ছাত্ৰ বা এইবিলাক হোষ্টেল নম্বৰ 09। Dan itu kantin mana? Students canteen, indoor stadium. Itu indoor stadium ya terus. Tahu পাৰিলো হেঁতেন কিন্তু এতিয়া আৰু indoor stadium চাবলৈ সময় নাই। এইখন দেখা, এইফালে এখন দেখা। মই এটা জেগা গৈছিলোঁ। আকৌ এইফালে যাব লাগিব ন? নাই আমি মই এটা জেগা আছে, মই জেগাটো দেখাব মই ট্ৰাই কৰি আছোঁ আৰু মই জেগাটো বিচাৰি পোৱা নাই। চব ঘৰতে কৰি যাব। এইফালে সোমোৱা নাছিলোঁ ন? অকণ স্পীডত যাইছোঁ। অকণমান ভিডিঅ'টো ষ্টপ কৰ। চিধা গুচি গ'লে যে ভিডিঅ' ষ্টপ। এইখন এখন স্কুল হয়, প্ৰাইমেৰী স্কুল খুব সম্ভৱ প্ৰাইমেৰী স্কুল হয়। এইফালে দেখিছে গোটেই এগ্ৰিকালচাৰ ভিতৰৰ জেগাটো সঁচাকৈ বহুত বিউটিফুল হয়, বহুত মষ্ট বিউটিফুল। এইটো ৰেচিডেঞ্চিয়েল এৰিয়া দেখা, কোন লেখা ৰেচিডেঞ্চিয়েল। দাদা এইফালে জামুগুৰিলৈ যাবগৈ যে পাৰি, ৰাস্তাটো কোনটো বাৰু? এই ভিতৰত বাগান চাগান যে আছে, অলপ ধুনীয়া ধুনীয়া জেগা আছে। এইফালে নোৱাৰি নেকি? এইফালে ক'ত ওলাম? নে এতিয়া আমি জামুগুৰি ফালে কোনফালে যাম? মানে এগ্ৰিকালচাৰ ভিতৰৰ ৰাস্তাটো যে আছে যে জামুগুৰি ফালে যে যাবগৈ যে পাৰি। অঁ কোনফালে এনেকৈ গ'লোঁ গৈ আকৌ ঘূৰিম হয় নেকি? অ'কে, থেংক ইউ। ট্ৰাই কৰি চাওঁ। বেছি নাই, বেছি দূৰ নাই। যাব লাগিব চাগে। এয়া হৈছে এগ্ৰিকালচাৰ ভিতৰৰ ইউনিভাৰ্চিটি। অকণমান চেল্ফি হেৰি কৰ, ভিডিঅ' ফ্ৰণ্ট কেমেৰা কৰ। ফ্ৰণ্ট কেমেৰা দাদা এক মিনিট, এই জামুগুৰি হাটৰ ৰাস্তাটো কোনফালে যাবগৈ লাগিব? এইফালে ন? অ'কে, এইফালে যাওঁ। এইফালে যাবলৈ কৈছে তো দেখা যাওক। আহি আছোঁ আমি এগ্ৰিকালচাৰ ভিতৰত। ঠিক আছে দিয়ক, অ'কে থেংক ইউ। ভাৰ্মিকালচাৰ বুলি কয়, কেঁচুসাৰ বুলি যে কয়, এইটোৱে বস্তু। ভালকৈ আকৌ এনেকৈ দেখা। অঁ ভাৰ্মিকালচাৰ দেখা, কি গছ আছে। ৰাইট টাৰ্ণ, অঁ ৰাইট টাৰ্ণ। ৰাইট টাৰ্ণ ন? আহিছিলোঁ সেইফালে। এইটো ৰাস্তা নহয়, এইটো পোনে পোনে হ'ব হ'লে। এইফালে গ'লোৱে এইফালে হ'ব। জামুগুৰিলৈ এইফালে ন? অ'কে, আমি আকৌ ভটকি গৈছোঁ। এতিয়া এগ্ৰিকালচাৰ ভিতৰৰ জেগা চাওঁ, এই সুন্দৰ মনোমোহা দৃশ্য। একচুৱেলি আহিছিলোঁ কিন্তু কি হ'ব, এইফালে দেখা চাহপাতৰ বাগান, টি গাৰ্ডেন চব। এইটো কি কৈছে? টিচাৰ্ছ ৰিচাৰ্চ চেণ্টাৰ এণ্ড ফেকাল্টি ক্লাব চৰি। বাছ এইখিনিৰ পৰা ষ্টাৰ্ট হয় এগ্ৰিকালচাৰ ভিতৰৰ। ইমান ধুনীয়া জেগা ন, আচৰিত। এইফালে দেখা, এইখন দলং চামুণ্ডী। ইমান ধুনীয়া মনোমোহা জেগা বাপৰে।
চিৰিয়াছলি মানে কেমেৰাত এইটো আপুনি প্ৰকাশ পোৱাটো খুব কঠিন মানে সন্মুখত আহিলে যিটো অনুভৱ হয় সেইটো ইয়াত পোৱা নাযায়। দেখিছে বাগিচা শস্যৰ প্ৰডাকশ্যন এণ্ড মাৰ্কেটিং। स्टार्ट ऐसा कौन कैसा रास्ता, कच्चे रास्ते की धागा भाई इसको पकड़ कर ही हमको जाना है। अभी देखते क्या होता है। Nice man. इधर हो ना नहीं यार माधोले जाओ ये सामने जाओ है ना একেবাৰে শেষলৈকে দেখাম ক'ত ক'ত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে। ঠিক আছে ৰাস্তাটো দেখোন ধুনীয়াকৈ থাকে। এইখিনি আৰু ন হয় নাম ৰাস্তা কৃষ্ণ এয়া ৰাস্তা দেখিলা। আমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিলৈ আহিলোঁ। খুব অলপ ৰ'দ দি আছে, উপায় নাই। তথাপিও দেখিছা নহয় পিছফালৰ বেকগ্ৰাউণ্ড পিকচাৰ। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে শেষ পৰ্যায়। ইয়াৰ পিছত এখন গাঁও ষ্টাৰ্ট হয়, জামুগুৰি বুলি কোৱা হয়। এণ্ড বহুত সঁচাকৈ বহুত ধুনীয়া জেগা। তো আহিলোঁ ইয়ালৈ চাবলৈ। ট্ৰাই কৰিছোঁ যিমান পাৰোঁ, মানে সোমাব নিদিয়ে ভিতৰত, তেনেকৈ এটা টাইম থাকে। তো আমি টাইমটো গম নাপালোঁ, সম্ভৱ 4টাৰ পৰা দিয়ে। তো কিবা এটা কৰি সোমালোঁ তো দেখাবলৈকে। তো মই দেখাইছোঁ একেবাৰে লাষ্ট যিটো পৰ্যায় সেইটো আপোনালোকক মই দেখাইছোঁ। চাওঁ আহক এইটো। ইয়াৰ পিছত আৰু গাঁও ষ্টাৰ্ট হৈছে। এখন লৈ স্কুটিখন লৈ, এইখন বাগান। ইয়াত খুব সম্ভৱ কয় বাঘ চাঘ ওলাই বুলি, কিন্তু নাজানো আৰু। অকণমান গহীন জেগাটো। সূৰ্যৰ পোহৰৰ ৰেঙনি, তাৰপাছত এনেকৈ যোৱাৰ মজাটো বেলেগ। অকণমান আবেলি টাইম হোৱালে আৰু খুব সম্ভৱ বেছি ভাল লাগিলে। টি গাৰ্ডেন, টি জেনেৰেশ্যন গাৰ্ডেন, কি ক'লে চৰি টি জেনেটিক গাৰ্ডেন হয়। এইফালে পৰা এখন গাঁও ষ্টাৰ্ট হৈছে। বৰ বেছি দূৰলৈ নাযাবি। সূৰ্যৰ পোহৰৰ জিলিকনি গাত পৰিছে। অলপমান কাব্যিক আৰু। দেন ইয়াৰ এগ্ৰিকালচাৰ লাষ্ট পৰ্যায় আমি পাইছোঁহি। ইয়াৰ পিছত আৰু এখন গাঁও ষ্টাৰ্ট হয়, ইয়াৰ পিছত নাই আৰু। তো আৰু এটা জেগা দেখাম, ঠিক ছাইডৰে এখন বাগান, এখন টি গাৰ্ডেন হয়। তো তাৰ ৰাস্তা হওক অকণমান দেখুৱাবলৈ ট্ৰাই কৰিম। তো গুচি নাযাব এণ্ড চাওক। লেটছ ষ্টাৰ্ট এট। এতিয়া এটা নতুন এটা ৰাস্তাৰে যাম। ঠিক আকৌ এগ্ৰিকালচাৰ গেটৰ ভিতৰেদি নাযাওঁগৈ, এটা নতুন এটা ৰাস্তাই গুচি যাম। য'ত মই যে কৈছিলোঁ এখন টি গাৰ্ডেন আছে, তো সেইটো ৰাস্তাই যাবলৈ ট্ৰাই কৰিম। আহকচোন যাওঁ, আহক বোলে। অকণ স্পীডত গৈছোঁ যাতে জেগাটো সোনকালে পাওঁ। দেখাগৈ নেকি
কৰিলে ৰং এতিয়া ষ্টপ ঠিক আছে দেখালোঁ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ বিষয়ে দেখিলে বহুত বেছিকৈ দেখাব নোৱাৰিলোঁ উপায় নাই চব জেগাত সোমাব নিদিয়ে তো যদি ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব আৰু নতুন নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি থাকিব থেংক ইউ Thank you. অ'কে বাই বাই